নমস্কাৰ আপোনালোক সকললৈ স্বাগতম জনাইছোঁ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনালে জানুৱাৰী 2000 পদৰ বিজ্ঞাপন ওলাব আৰু সেই 2000 পদৰ বিজ্ঞাপনটো যেটো ডিসেম্বৰ মাহত 2000 পদৰ বিজ্ঞাপন ওলোৱাৰ কথা আছিল যেটো যোৱাকালি এখন মিটিং কৰাৰ পিছত গম পালে যে ডিসেম্বৰ মাহত এই 2000 পদৰ বিজ্ঞাপনটো নোলায় সেই ডিসেম্বৰ মাহৰ বিজ্ঞাপনটো জানুৱাৰী মাহৰ 15 বা 20 তাৰিখৰ ভিতৰত ওলাব আৰু এই মন্তব্যটো আগবঢ়াইছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মন্তব্যটো শুনলক ডিসেম্বৰৰ ভিতৰত 10000 নতুন পোষ্ট আমি এডভাৰটাইজ কৰা আছিল কিন্তু কালি মই বহি দেখিলো যে ডিসেম্বৰ নহব জানুৱাৰী লাগিব গতিকে আমাৰ 1 লাখ পাবৰ কাৰণে আমাক আৰু 20000 পোষ্ট লাগে আৰু এই 10000 পোষ্ট আমি 15 জানুৱাৰী 20 জানুৱাৰীৰ ভিতৰত আমি উলিয়াই দিম দিলে আৰু 10000 পোষ্ট থাকি যাব সেই 10000 পোষ্টৰ কাৰণে আজি আকৌ বেলেগকৈ মিটিং পাতিছো ফৰেষ্ট বেটেলিয়ন খোলা কিবা খোলা গতিকে মোৰ লক্ষ্য হল যে যাতে অহা 3-4 মাহত সম্পূৰ্ণ 1 লাখটো হৈ যায়